হাই ফ্ৰেণ্ডছ, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু যিহেতুকে আমি মৰ্ণিঙত ওলাই আহিলোঁ, বাইদেউহঁতক কৈ কিনে আমি ডাইৰেক্ট ওলাই আহিলোঁ ৰাতিপুৱা 5টা বজাত। আৰু এতিয়া গৈ আছোঁ, যিহেতুকে বাইকখন দিব লাগিব। বাইকখন নিতুবাইহঁততে দি কিনে আমি ডাইৰেক্ট জালুকবাৰীলৈ আহিম। আৰু এতিয়া বাইকেৰে গৈ আছোঁ। সঁচাকৈ ৰাতিপুৱা ভাগত আহি কেনে ভাল লাগিছে, আৰু বৰষুণো পৰি আছে। তাৰ কাৰণে ভিডিঅ' বনোৱাত অসুবিধা হৈছে, আপোনালোকে বেয়া নাপাব। যিহেতুকে বাইকত আছোঁ আৰু ভিডিঅ'বোৰো লৰি আছে, আৰু গৈ আছোঁ লাহে লাহে। আৰু আমি ৰাতিপুৱা ভাগত ওলোৱা কাৰণটো হৈছে যে যিহেতুকে অকণমান দেৰিকৈ ওলালে বা 9টা মানত ওলালে জাম হ'ল হয়। সেইটো কাৰণে জামৰ কাৰণে আমি মৰ্ণিঙতে ওলাই আহিলোঁ, কাৰণ ৰাতিপুৱা ভাগত ওলাই আহিলে জামটো অকণমান কম পোৱা যায়। আৰু যিহেতুকে আজি বৰষুণ দি আছে, সেইটো কাৰণে ভালো লাগি আছে, ঠাণ্ডা ঠাণ্ডা বতৰ। আৰু সেই গৈ আছোঁ আমি লাহে লাহেকৈ, আৰু আপোনালোককো দেখুৱাই আছোঁ। আজি বিশেষ একো ক'তো নাযাওঁ, আমি গুৱাহাটীৰ পৰা জালুকবাৰীৰ পৰা ঘৰলৈকে যাম। সেইখিনি আপোনালোকক দেখুৱাই থাকিম, ৰাস্তাত গৈ থাকিম, দেখুৱাই থাকিম। আৰু গৈ আছোঁ লাহে লাহেকৈ, সঁচাকৈ ভাল লাগিছে। আৰু আমি আহি আহি শৰাইঘাট ব্ৰিজ পালোহি, আৰু শৰাইঘাট ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ। সঁচাকৈ ৰাতিপুৱা ভাগত শৰাইঘাট ব্ৰিজখন চাবলগীয়া, কাৰণ ধুনীয়া হৈ থাকে, একদম ঠাণ্ডা পৰিৱেশ, একদম ধুনীয়া বতাহ মাৰি আছে। আৰু আমি গৈ আছোঁ লাহে লাহে, আৰু আপোনালোককো দেখুৱাই আছোঁ। চ' আপোনালোকে এটা কথা জনাবচোন, আমাৰ ভিডিঅ'বিলাক চাই কেনেকুৱা লাগে জনাব কমেণ্ট কৰি। আৰু আপোনালোকৰ কমেণ্টবোৰ চাওঁ মই, বহুতেই ভাল লাগে, আপোনালোকে ধুনীয়া ধুনীয়া কমেণ্ট কৰে। আৰু আমি গৈ আছোঁ এনেকৈ লাহে লাহে। হয়, আপোনালোকে চাই কৈ দিব যে কেনেকুৱা লাগে আমাৰ ভিডিঅ'বোৰ, আৰু আগলৈও বনাই থাকিম আপোনালোকলৈ ধুনীয়া ধুনীয়া ভিডিঅ', ব্লগ ভিডিঅ' আহি আছে। আৰু আমি এইকেইদিনমান পিছতে যাম আকৌ আমি ফুৰিবলৈ, চ' আপোনালোকক দেখুৱাবলৈ পাম জেগাবোৰ। আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ। আৰু আমি আহি আহি অকণমান এখন দোকানত ৰখিলোঁ, কাৰণ গজা 5টামান লৈ লওঁ, কাৰণ বাইকখন থ'ব যাওঁতে নিতুবাইহঁতৰ ঘৰত দি দিম। আৰু আমি তাৰ পৰা ডাইৰেক্ট বাছলৈকে গুচি আহিলোঁ, বাছ ষ্টেণ্ডলৈকে গুচি আহিলোঁ জালুকবাৰীত বাছত এতিয়া উঠি গৈ আছোঁ আমি। আৰু এটা কথা কওঁ, এই দুদিন বাছবিলাকত পূৰা ভিৰ হৈ আছিল, কাৰণ পৰীক্ষাৰ কাৰণে ভিৰ হৈ আছিল, বহিবলৈও জেগা নাছিল বাছত, এনেকুৱা ভিৰ হৈ আছিল। আৰু এটা কথা আপোনালোকক জনাই দিওঁ, আপোনালোকে জালুকবাৰীৰ পৰা গোৱালপাৰালৈকে আহিলে ধুবুৰী বাছত নাহিব, কাৰণ ধুবুৰী বাছত ভাড়াটো অকণমান বেছি লয়। আহিলে আপোনালোকে লখিমপুৰ বাছত আহিব পাৰে, আৰু নাইবা ডাইৰেক্ট গোৱালপাৰা বাছত আহিব পাৰে, ভাড়াটো অকণমান কম লয়। কাৰণ আমি গম পালোঁ যে ধুবুৰী বাছবিলাকত সোনকালে আহি পায়, কিন্তু ভাড়াবোৰ বেছি লয়, সেইটো কাৰণে ভাল নালাগে। আৰু ফাইনেলি আমি আগিয়া আহি পালোহি, যিহেতুকে আমাৰ বস্তু আছিল, সেইটো কাৰণে বস্তুখিনি উলিয়াই দি আছে ডিগিৰ পৰা। আগিয়াতে আমি ফাইনেলি আহি পালোঁ আগিয়ালৈকে। আৰু ইয়াৰ পৰা ডাইৰেক্ট ঘৰ নাযাওঁ, কাৰণ যিহেতুকে ৰাতিপুৱা অকল চাহ খাই অহা হৈছে, চ' তাকে কিবা এটা তুফানুদাৰ দোকানত খাই লওঁ। তুফানুদাৰ দোকানত আছোঁ এতিয়া, পৰঠা, চাহ আৰু চিংৰা এইখিনি খাই লওঁ। তুফানুদাৰ দোকানত আপোনালোকে আগিয়াত আহিলে খাব, ধুনীয়া চব্জি। আৰু যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। চ' ফাইনেলি ঘৰ পাই গ'লোঁ আহি, আৰু আহোঁতে আহোঁতে দেৰি হৈ গ'ল। আমি বাইকখন নিতুবাইহঁত তাতে থৈ তাৰপিছত বাছেৰে আহিলোঁ, আৰু বৰষুণো দি আছিল, চ' সেইটো কাৰণে বেছি ভিডিঅ' বনোৱা নহ'ল। চ' যিখিনি বনাইছোঁ আপোনালোকে কেনেকুৱা পাইছে জনাব। আৰু আগৰ ভিডিঅ'টো ভালেখিনি মৰম দিছে, ভাল লাগিছে। আৰু নেক্সট ডেইলি ব্লগ ভিডিঅ' লাগে যদি তেনেহ'লে কমেণ্ট ছেকশ্যনত জনাই দিব, মই ডেইলি ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। চ' কেনেকুৱা লাগিছে জনাব, আৰু কমেণ্ট কৰিব। আপোনালোকৰ এটা কমেণ্টে বহুত ভাল লাগে মোৰ। চ' আপোনালোকে যিখিনি মৰম দিছে আগৰ ভিডিঅ'বিলাকত সদায়, সঁচাকৈ মই
নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ মৰম সদায় এনেকৈ থাকিব।